বন্ধুসকল, ভিলেজ ফুডৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি দুপৰীয়াৰ সাজ কিহেদি ভাত খাম আপোনালোকক দেখুৱাবলৈ বিচাৰিছোঁ, অলপ চাই লওক। এই বেঙেনা ভাজা, এয়া বৰ ভাজা, এয়া চালাড, এয়া খুতুৰা শাক আৰু এয়া আপোনাৰ মটৰ আৰু ফুলকবি বিলাহী লগ লগাই এখন চব্জি বনাইছোঁ। আৰু এই বিলাহী আৰু কণী, এইটো হাঁহৰ কণী, আৰু এই লৈছোঁ দৈ আৰু মিঠৈ। এতিয়া আমি খাম, আপোনালোকে চাব। এয়া বৰা ভজা, এয়া চাটনি, বন্ধাকবি, গাজৰ, পিঁয়াজ আটাইবিলাক লগ কৰি পেলাই বনাইছোঁ। বেঙেনা ভাজা বেচনেৰে ভাজিছোঁ। এয়া খুতুৰা শাক, বৰা ভজা বনাবচোন আপোনালোকে। বন্ধাকবি, পিঁয়াজ, বেচন আটাইবিলাক লগ কৰি এয়া বৰা ভজা বনাইছিলোঁ। সোৱাদ বিৰাট টেষ্টি, খাবচোন আপোনালোকে। আমি আজি যি আঞ্জা বনাইছোঁ সেইগিলাখান আপোনালোকে বনাই কিনে কমেণ্টত জনাব, খাই ভাল লাগিল নে বেয়া লাগিল। বিলাহীৰে কণী থুপথুপীয়াকৈ বনাই ল'ব, খাবলৈ বিৰাট টেষ্টি। ভাতখিনি গৰমে গৰমে ল'ব, জহা চাউলৰ ভাত বঢ়িয়া খাই।
আজি এনেকৈ খাই বহুত ভাল লাগে। এয়া দৈ আৰু গল্লা। এতিয়া আমি খাম, আপোনালোকে চাব। দৈটো আপোনাৰ কিহত বনাইছোঁ জানে না? এইটো আমাৰ বাহু চুঙা যি আছে, বাহু চুঙাৰ দৈটো। বাহু চুঙাত দৈ বনালি ক্ৰীমৰ দৰে হয়, খাই চাবচোন। আগলৈ এনেকুৱা আমাৰ ভিডিঅ'বোৰ চাই থাকিব। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব।